নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল বি বড়োলৈ ব্লগ। চ' মই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ এই পিছফালে দেখিছে চাগে, এইটো তাৰ বেগ এটা দেখিছে আপোনালোকে। চ' মই এই বেগটো হৈছে আমাৰ কোৰিয়াৰ বেগ। ইয়াত মই পাৰ্চেল লৈ আহিছোঁ। চ' মই এইটো মোৰ ইউটিউবত ছেকেণ্ড ব্লগ হয়। চ' আৰম্ভ কৰিছোঁ ভিডিঅ'টো। চ' আপোনালোকে চাই যাব। বন্ধুসকলে দেখিছে ইফালে এইটো ৰোডতে মই পাৰ্চেল দিব যাম এতিয়া। এই ঠাইখিনি হ'ল সিধাবাৰী বুলি কয়। চ' আপোনালোকে চাই যাব ভিডিঅ'টো। বন্ধুসকল, মই এতিয়া সিধাবাৰী পালোহি। এই পাৰ্চেল লৈছোঁ, জাষ্ট এইটো দিব যাওঁ। এই ৰাস্তাটো মানে এইখিনি বেয়া, আৰু 50 মিটাৰমান হ'ব এই ঘৰটো, বাইদেউজনীৰ ঘৰটো। চ' এই পাৰ্চেলটো দিব যাম এতিয়া। বাইকখন মই ইয়াতে থৈ দিলোঁ। চ' চাবিটো লৈ লওঁ, পাহৰি আছিলোঁ চাবিটো ল'বৰ কাৰণে। চ' গৈ আছোঁ, এইখিনি খোজকাঢ়ি যাওঁ মানে 50 মিটাৰ হ'ব। চ' এইখিনি দি আহোঁ। আপোনালোকে ভিডিঅ'টোৰ শেষলৈ চাই থাকিব। মই পাৰিলে এই ডেলিভাৰী কেনেকৈ কৰে, কি তাৰ সম্পৰ্কত অলপ ভালকৈ ভিডিঅ' এটা বনাবলৈ ট্ৰাই কৰিম। চ' আপোনালোকে এই ফাৰ্ষ্ট ব্লগ বনাইছোঁ, ইমান এটা শব্দবিলাক ইমান উচ্চাৰণ ভাল নহ'ব পাৰে, মাফ কৰি দিব। চ' মই পালোহি এই বাইদেউজনীৰ ঘৰ। কলিং বেলটো দি দিওঁ, বাইদেউজনী ঘৰত আছে নে নাই। কলিং বেল দি দিলোঁ। কাৰেণ্ট নাই চাগে, ফোন এটা কৰিব লাগিব। চ' যিটো মোবাইলে ভিডিঅ' কৰি আছে ন, সেই মোবাইলটোতে মোৰ মানে ডাটাবিলাক আছে। চ' ভিডিঅ'টো মই ষ্টপ কৰিব লাগিব, মানে কল এটা কৰোঁ। মই এতিয়া এই 3 নম্বৰ পাৰ্চেলটো দিম। এই খুৰাজন ওলাই আহিছে পাৰ্চেলটো নিবৰ কাৰণে। চ' এইটো হয় পাৰ্চেলটো। চ' ইয়াত দি পেলাই মই আহঁতগুৰি যাম, থেকেৰা আহঁতগুৰি। বন্ধুসকল, এইখিনি হ'ল ধৰমটোৰ ৰেলৱে ষ্টেচন। ইয়াত মই পাৰ্চেল এটা দিব গৈছিলোঁ। পংকজ কোঁৱৰ নামৰ সেই দাদাজন, তেখেতক দিব যাওঁতে চ' ভিডিঅ'টো বনাই আছিলোঁ। বনাই থাকোঁতে মানে চাউণ্ডটো নাহিলে। পাছত মই চেক কৰি চাইছোঁ যে চাউণ্ডটো নাই। চ' এতিয়া ভইচ ৰেকৰ্ডিং দিব লগা হৈছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই গৈ থাকক। এইখিনি হ'ল ধৰমটোৰ ৰেলৱে ষ্টেচনৰ। মই ইয়াৰ পাছতে মানে তালৈ পাৰ্চেল দিব গৈছিলোঁ। Find the real me. মই ষ্টেচন পাইছিলোঁ মানে এইখিনিত। চ' ষ্টেচনলৈ গৈ আছোঁ পাৰ্চেল দিবৰ বাবে। দাদাজনক লগ নাপালোঁ সেইখিনি সময়ত। চ' তেখেতসকলৰ লগৰ এজনক দি আহিলোঁ। তেখেত বোলে কোৱাৰ্টাৰত গ'ল, কোৱাৰ্টাৰলৈ তেখেতে নেমাতিলে, মোক ইয়াতে পাৰ্চেলটো দি যাব ক'লে। চ' প্ৰায় মানে পাৰ্চেল ইয়াতে লয়, ষ্টেচনতে লয়। চ' পাৰ্চেল দিব যাওঁতে মানে ষ্টেচনটো অলপ আপোনালোকক দেখাই দিছোঁ। এইখিনি খুব সুন্দৰ লাগে। ইয়াতে এজনক পাৰ্চেলটো দি দিলোঁ। দি দিয়াৰ পাছত মই বেগ হৈ আকৌ ষ্টেচনটো অলপ আপোনালোকক দেখাই পুনৰ ঘূৰি আহিলোঁ তাৰ পৰা। চ' কেনেকুৱা কি পালে নাজানো, ভিডিঅ'টো চাই আপোনালোকে। নতুনকৈ বনাইছোঁ, ইমান এটা কথাবিলাকো স্পষ্ট নহয়, ভালকৈ ক'বৰ কাৰণে মানে ইমান ষ্ট্ৰংলি ক'ব পৰা নাই। চ' পাছলৈ আকৌ ভালকৈ ভইচটো ভালদৰে মানে স্পষ্টকৈ ক'বলৈ ট্ৰাই কৰিম, আৰু ভাল ভিডিঅ' বনাবলৈ ট্ৰাই কৰি যাম। আপোনালোকে ছাপোৰ্ট আৰু উৎসাহ দিব। চ' ভাল লাগিল। এইখিনি অলপ চাই লওক আপোনালোকে।
খুব সুন্দৰ লাগে এইখিনি ষ্টেচনটো আপোনাৰ। সমাপ্ত কৰোঁ এইখিনি।